নমস্কাৰ, কি খবৰ সকলোৰে? আপোনালোকে হয়তো জানেই যে মই বৰ্তমান চিলাই কামৰ সৈতে জড়িত হৈ আছোঁ আৰু তাৰ বাবে মোক যথেষ্টখিনি ঠাইৰো প্ৰয়োজন হয়। বৰ্তমানলৈকে বাৰু মই ঘৰৰ ভিতৰতে কামখিনি কৰি আছিলোঁ, কিন্তু ভিতৰত অলপমান ঠাইৰ অভাৱো হৈছে আৰু এইবিলাক কাম কৰিলে যিহেতু ভিতৰখন যথেষ্ট লেতেৰা হৈ পৰে, গতিকে মই এক্সট্ৰাকৈ ৱৰ্ক স্পেচ এডোখৰ ঠিক কৰি ল'ম বুলি ভাবিছোঁ। এইটো আচলতে বহুত দিন আগতে বনোৱা আমাৰ দোকানঘৰ আছিল। মই যেতিয়া সৰু হৈ আছিলোঁ তেতিয়া মায়ে ইয়াতে দোকান দিছিল, কিন্তু আজি দোকানখন এৰা প্ৰায় বহু বছৰেই হ'ল আৰু দোকানঘৰটো পৰিণত হ'ল ষ্ট'ৰ ৰুমলৈ। গতিকে আজি ভাবিছোঁ কাম কৰিবৰ বাবে এইটো ৰুমকে ঠিক ঠাক কৰি লওঁ। আৰু মই যিহেতু বগা ৰংটো খুব বেছি ভাল পাওঁ, গতিকে গোটেই ৱালখিনিতে মই বগা ৰং মাৰি দিলোঁ আৰু ৰঙৰ কামখিনি গোটেইখিনি মই নিজে অকলে কৰিছোঁ বাৰু দেই। বাকী চিলিংখিনি লগাবৰ বাবে ওচৰৰে ভাইটি এজনক মাতিলোঁ। আৰু এইফালে গৰমো যিহেতু বহুত বেছি পৰিছে, গতিকে ঘৰতে লগা নেমুৰ চৰ্বত বনাই আনি দিছে মায়ে। চৰ্বত খাই মেলি মই আকৌ কামত লাগিলোঁ বাৰু, আৰু ৰং দিওঁতে মোৰ 2 দিন সময় লাগিলে গোটেই ৰুমটো কমপ্লিট কৰিবলৈ। আৰু এইফালে ৰং দি মোৰ অৱস্থা দেখিছেনে বাৰু? ৰং দি মেলি ধুনীয়াকৈ বস্তুবোৰো ভৰাই ল'লোঁ বাৰু। এতিয়া আহক ৰুমটো চাওঁ। আৰু এয়াই হ'ল মোৰ ৰুমটোৰ ফাইনেল লুক। কেনেকুৱা লাগিছে বাৰু কমেণ্ট কৰি জনাবচোন দেই। মোৰ ফালৰ পৰা আৰু যিমানখিনি হয় মই সজাবলৈ চেষ্টা কৰিছোঁ। বাকী ৰুমটোৰ এটা ছাইডত ফুলৰ টাব কিছুমান এনেকৈ ৰাখি মই সজাবলৈ চেষ্টা কৰিছোঁ। আৰু এইফালে এটা চুকত ৰাখিছোঁ মই এখন সোফা, আৰু এইফালে দেখিছেনে মোৰ মন্দিৰ ভাগো ইয়াতে স্থাপন কৰিছোঁ। আৰু এইটো হ'ল মোৰ এমব্ৰইডাৰী মেচিন, আৰু এইটো ছাইডে মই ৰাখিছোঁ মোৰ চিলাই মেচিনটো। আৰু কাম কৰি ভাগৰ লাগিলে শুব পৰাকৈ ৰাখিছোঁ এখন সৰু বিচনা। আৰু এইফালে আছে এখন খিৰিকী, যিখনেদি ৰাস্তাৰ মানুহ ধুনীয়াকৈ চাই থাকিব পাৰি। আৰু ট্ৰেডমিলখনো মই ইয়াতে আনি ৰাখি থৈছোঁ, যিহেতু আগতে মই কৈছোঁৱে যে ভিতৰত ঠাইৰ অভাৱ আৰু এইটো ৰুমত এক্সাৰচাইজ কৰিবলৈও ভাল লাগিব, গতিকে ইয়াতে মই সকলোখিনি বস্তু ধুনীয়াকৈ ছেট আপ কৰি ল'লোঁ। বাকী এনেকৈ মই মোৰ সামৰ্থ্য অনুযায়ী ৰুমটো সজাই লৈছোঁ। আৰু আপোনালোকৰ কেনেকুৱা লাগিছে ৰুমটো জনাবচোন দেই। আজিলৈ আহিছোঁ, বাই বাই।